এই ম্যাচ ক্লাস হইতে বাজিল দেখোন এই ভাই দেরি হয়ে গেল দেখা ডলাইবা উঠিনে নাই ফোনটোকা কৰি চাও এই দেখা উঠিনে নাই ডলাই উঠিনে নাই উঠছি কি ফোন করছি তো দে আরে দেওয়ার দেরি হয়েছে মাই উঠিনে নাই এই মোর মাই তো আজি ইমান পুই উঠিলি কি আজি কুচ পশ্চিম ফালে উড়ে তো আজি ইমান কালে উঠিলি আজি এই মা আজি 15 আগষ্ট স্বাধীনতা দিবস নাজানা নেকি আজি যখন আমার ঘর এমএলএ হইব কত কথা উত্তোলন করবা জানো তাতে কি হল কি হলে মাই গোটাই দায়িত্ব আমারে গোটাই মানুহখিনি আহি নাপানে বজাৰ চজাৰ কৰি আজৰি হ'ব লাগব এই মাই আৰু তাতকে ডাঙৰ কথাটো কি জানা কি এই মা আজি মঞ্চত মোক এটা ভাষণ দিব দিছে আৰু লগতে এটা ভক্তিমূলক গীতো গাবা দিছে তই ভাষণ দিবি আৰু গানো গাবি এই মাই এটা সপোন আছিলে ইনকে ভাষণ দি গান গাৱা মোৰ তহঁতেও যাবি মোৰ গান শুনবা যাম দেই কেনে যাম আকৌ তই গান গাবি আমি নাযাম নেকি মা এতিয়া মোক সোনকালে চাহ খাপ দি বজাৰ চজাৰ কৰিব যাব লাগে আমি দে দি আছো মই মা কৈছো মই ওজাৰ পৰা কপি দিমে ভাষণ দি আৰু গান গাই মোক চবে ঠাট্টা কৰি থাকেতো আজি মই দেখাই দিম মই কি পেটাহত ইমান দিনে এটা ভাষণ দি গান গোৱা চান্স বিচাৰি আছিলো আজি পালো না আজি ওজাৰ পৰা হিলেই দিম তহঁতে মোক ঠাট্টা কৰি থাকা না আজি দেখাবি তহঁতে মোৰ চালবা হ'ব দে দেখিম এতিয়া যৌ দেৰি হৈছে বজাৰ গোটেই দায়িত্ব আমাৰ তাতে আছে একো দেখোন বজাৰে কৰা হোৱা নাই যৌ এতিয়া সোনকালে যৌ নমস্কাৰ ৰাইজ মই ঠেলিবিলিং আজি এই স্বাধীনতা দিৱস উপলক্ষে ওজাপাৰা গাঁৱৰ প্ৰতিজন ৰাজ্যকে স্বাধীনতা দিৱসৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আমাৰ ভিডিঅ' চাই থকা ফকতীয়া কমিটি চেনেলটোৰ প্ৰতিজন সদস্যকে স্বাধীনতা দিৱসৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি এই সভা আমি আৰম্ভ কৰিব বিচাৰিছোঁ আৰু আজি সভা আৰম্ভ কৰা হ'ব এটা চমু ভাষণ আৰু এটা ভক্তিমূলক গীতেৰে আৰু এই চমু ভাষণ আৰু দেশ ভক্তিমূলক গীতটো আগবঢ়াই আনিব আমাৰ গাঁৱৰে মিষ্টাৰ ঠিটিয়ে আৰু তাৰ এই খন্তেক পিছতে আমাৰ গাঁৱৰ এমডি ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনোৱা হ'ব কিন্তু তাৰ আগতে আমি সভাখন এটা চমু ভাষণ আৰু এটা ভক্তিমূলক গীতে আৰম্ভ কৰিব বিচাৰিছোঁ গতিকে আমি সকলোৱে মিলি মঞ্চলৈ আমন্ত্ৰণ জনাওঁ মিষ্টাৰ ঠিটিক এই তহঁতো নাহাক কিয় একেলগে যাব ৰাস্তাৰে মঞ্চত সেই নাহাক কিয় মেঘ চকলাই মই একেলগে যাব ভয় লাগে দে ভয় কৰিব নালাগে আমি আছো মা কচোন ইমান মানুহ দেখোন আৰু চবে মোৰ ফালে চাই আছে দেখোন ঐ দে ষ্টাৰ্ট কৰ পৰম শ্ৰদ্ধা ভজন মোৰ নাট্যপ্ৰেমী ৰাইজ মেঘ চকলাই কি ক'বা ধৰিছে তই এই বান্দৰ কি বিলাক নাট্যপ্ৰেমী ৰাইজ মাৰি আছে এতিয়া কি তই থিয়েটাৰ চাব আন পাইছে নেকি মানুহবিলাকে আজি স্বাধীনতা দিৱস ভালকে দে ভাষণ নয়ে ভাই মোৰ ভয় লাগছে ইমান মানুহে চাই আছে না মই ফাটি গৈছি বে মই এতিয়া কি ভাষণ দিম কি গান গাম মই পাৰা নাই দে ভাষণ আমাৰ গানটোৱে গা আৰু টেনশ্যন ল'ব নালাগে দে চকু মুচি গাই দি পাৰবি দে তই আৰু দেখোন তই আমাৰ আগত গান গায়ে থাক আজি কি হ'ল তোৰ আজি দেখে দি গাঁৱৰ মানুহক তই কি দে মই চেষ্টা কৰি আছো দে এই পাৰবি দে গা গায়ে ফেটেৰিছ গাই দি কি ভয় কৰি আছা পৰম শ্ৰদ্ধা ভজন মোৰ মৰমৰ ওজাপাৰা গাঁওবাসী ৰাইজ আজি স্বাধীনতা দিৱসত আপোনালোকক মই বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা মই এতিয়া এটা ভক্তিমূলক গীতেৰে আপোনালোকক আনন্দ দিবলৈ চেষ্টা কৰিছোঁ পাকলা হ'ল নেকি কি বকি আছে ক'বা নো দেয়া কি গান গাই মোৰ আপোনাৰ দেহ মোৰ চিকুনি দেহ এনেখন শুৱলা এনেখন সুফলা এনেখন এই বালি বিহু চলিছা এম্বুলেন্স মাতে গম পাই এই গৈছিলো তই তখন বহুত লেভেল দি আছিলি এতিয়া তখন তই নিজে ফুচ গেলি তাহাঁতে গম পাই এম্বুলেন্স মাতই